মাম খাবা না? মাম খাবা না? থক যোৱা এতিয়া। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে সুপ্ৰভাত জনালোঁ। এইকেইদিন মানে ক'তো যাব পৰা নাই আৰু মানে কি হৈছে পানীৰ পাইপবোৰ দিয়াৰ কাৰণে একদম ৰাস্তাবোৰ খান্দি থৈছে। গাড়ী চাড়ীও উলিয়াব নোৱাৰি আৰু মানুহ গ'লেও মানে জঁপিয়াইহে যাব লাগে। আমাৰ এইখিনিত খান্দি থৈছে, কিবা কৈ দিলে নেকি কালি অলপমান মাটি বাইক চাইক নিব পৰাকৈ। এতিয়া ক'তো যাবও পৰা নাই আৰু ঘৰতে আছোঁ। ঠাণ্ডা দেখিছেনে, ইমান ঠাণ্ডা পৰিছে নহয়। ৰাসৰ 4 দিনমান যোৱাৰ পিছতে মানে ঠাণ্ডা লাগি গৈছে একদম। আৰু আমাৰ যিহে ঘৰ জেকা একদম চুৱেটাৰ পিন্ধিয়ে থাকিব লাগে। দুপৰীয়া টাইমত অকণমান খুলিব লাগিব, তেতিয়া অলপ গৰম লাগে। তাৰপিছত আকৌ চুৱেটাৰ, উপায় নাই আৰু। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ। তাত ৰাস্তাত গৈছিলোঁ চাবলৈ। এতিয়া আৰু কি কৰোঁ অকণমান দেখুৱাই যাম। এই দুটা আছে সেইটো ৰুমত। দুয়োৰে মানে পৰীক্ষা, ছমাকো পঢ়িব দিছোঁ। আজি মানে স্কুল নহয় বুলি কৈছে। 11টামান বজালৈ ক্লাছ হ'ব আৰু 11টা বজালৈকে 2-3টা ক্লাছৰ কাৰণে আৰু নপঠালোঁ। ঘৰতে পঢ়ক, অসুখো হৈছে তাই। আৰু হৃদয় ক'ত খেলিব গ'লে নেকি? হৃদয় পঢ়া হ'ল, হৃদয় খেলিব গ'লে। মানে বহুৱাই মানে তেনেকৈ থ'ব নোৱাৰে হৃদয়ক, খেলাটোৱে মেইন। এতিয়া যাওঁ পাকঘৰত, দুয়োকে কিবা বনাই দিওঁ অকণমান। এইফালে হৃদয় খেলি মানে লুকাই আছিলে, আহি গ'ল মই ওলাই যোৱা দেখা পাই। এৰ'প্লেনটো ভাঙি পেলাইছোঁ, ফেলাই দিছোঁ মই। বাক কাপোৰখিনি লৈ ল'বা কচোন। পাকঘৰ আহিলোঁ। এইখিনি লৈছোঁ, পিঁয়াজ বিলাহী আৰু 2টা কণী, দুয়োকে ভাতে ভাজি দিওঁ। ইফালে আমাৰ কাৰণে গাখীৰ চাহ বহাইছোঁ আৰু ইয়াত এয়া লচ্চা পৰঠা কিনা আৰু এই 2টাক দিছোঁ। কেনে আছে, ভাল হৈছে না? এয়া আমাৰ হৃদয়, কেনে আছে খাই দিয়া? টেষ্টি না? গৰম দুয়োকে দি ভাত আঞ্জাখিনিও বহাই দিলোঁ। এতিয়া বাগিচাৰ পৰা কল 2টামান লৈ আহোঁ পিছফালে গৈ। হৃদয় ইফালৰ আগৰ চিঙিয়ে শুনি পুটছি কি হ'ব এটা পুলিকেইটা ডাঙৰ হৈ হ'ব দে। কিবা ডাঙৰ আম হৈ যাব, তেতিয়া খাব পাৰিবা। ডাঙৰ আম হ'ব শিলত? এই কি ডাঠাৰ পুলি ডাঙৰ আম হৈ যাব? ভালে হ'ব দে, খাম দে আমি। এইফালে হৃদয় বোলে কিবা ৰুইছে, কলকেইটা আনি ঘৰ নাপাওঁতেই মানে দেখুৱাবলৈ টানি লৈ আহিলে। আৰু এয়া মই ৰোৱা গোলাপডাল 4-5টামান ফুল ফুলিলে ধুনীয়াকৈ হৈছে আৰু মানে চোতালৰ পৰা আহি পাপাক আহি পেলাই লোকেল মুৰ্গী এটা লৈ আহিলে। হৃদয় মানে চিকেনে কৰি থাকে আজিকালি। অকণমান হ'লেও হৃদয়ৰ কাৰণে ব্ৰইলাৰৰ মাংস হ'লেও অনাই যায়। সদায় ব্ৰইলাৰখিনি খুৱাবও নোৱাৰি, সেয়ে আজি লোকেল চিকেন লৈ আহিলে। আৰু এইফালে মোৰ মাছৰ আঞ্জাখনো ৰেডি হৈ গ'ল। আজি অলপ সোনকালকৈ মানে বনালোঁ, সেয়েহে টাইম পালোঁ আৰু অকণমান বনাই। আৰু এইফালে একেলগে মানে পাপাকে আহোঁতে এয়া ফুচকা পৰ আনিলে। আলু চালু গৰম হৈ আছে, ধুনীয়া। ময়ো খাই চালোঁ, বহুত টেষ্টি আছে। চনাই মানে মনে লৈ আহিছে, মই গমেই পোৱা নাছিলোঁ। তাই আৰু হৃদয় মানে পূৰা ভাল পায়। ম'মো সিমান এটা ভাল নাপায়, কিন্তু ফুচকা বহুত ভাল পায় গৰম হ'লে। এয়া ময়ো টেষ্ট কৰি চালোঁ আৰু 3টামান। মই পিছে ইমান ভাল নাপাওঁ, গৰম হ'লেহে খাওঁ। সেয়া কলকেইটা ভাজিলোঁ, একো বেলেগ চব্জি বনোৱা নাই। কলখিনি ভাজিলোঁ আৰু এয়া ৰঙালাও ভাজি আছোঁ। সেয়া আজি চিম্পুল খানা। ভাত আঞ্জাখিনি হ'লে চিম্পুলকৈ বনালোঁ। আৰু এটা লোকেল চিকেন আনিছে, যদি কোনোবাই কাটি আনে আৰু চকত ৰাতি খাব লাগিব।
অকণমান মানে মোবাইলটো চালে কেনেদৰে মানে দেৰি হৈ যায় ক'বই নোৱাৰোঁ। কামখিনি সোনকালকৈ কৰিছিলোঁ, কিবা এটা কৰিম বুলি ভাবি পিছত নহ'ল। দুয়ো শুই আছিলে, মাতিলোঁ। হৃদয় বোলে খাই আমাৰ চিকেন পকৰা, একদম কণৰ ভালে আছে। এতিয়া চিকেন পকৰা বনাই দিওঁ। ঘৰত আহিলোঁ, চিকেনটো মানে কাটি লৈ আহিলে, লোকেল মুৰ্গীটো কাটি লৈ আহিলে, থৈ দিলোঁ। বাকী যোগাৰখিনি কৰিলোঁ আৰু লগতে হৃদয়ৰ কাৰণে পকৰা বনাবলৈ মানে কালিয়ে অলপ ব্ৰইলাৰ আনিছিলে, তাৰে পৰা থৈ দিছোঁ। হৃদয়ক মানে আজিকালি চিকেনে লাগে, এতিয়া বনাই দিওঁ। গধূলি চাহকাপ খোৱাৰ কাৰণে আজি এয়া বুকে ভাজিলোঁ, পিঁয়াজ তেল দি। আৰু এইফালে লোকেল চিকেনখিনি বনোৱাৰ কাৰণে মই আধা যোগাৰ কৰিয়ে ল'লোঁ। তাৰপিছত হাজবেণ্ডে আহি ক'লে যে তেওঁ হেনো বনাব, সেয়েহে মই আৰু এইফালে বেলেগো বনাব লাগে। আমাৰ চিকেন আনিলে যিয়ে নহওক, লোকেল হ'লেও ব্ৰইলাৰ হ'লেও মানে মা আৰু দেউতাই নাখায়, সেয়েহে মাছ বনাবই লাগিব। মই এইফালে মাছ বনাই আছোঁ আৰু ইয়াত হাজবেণ্ডে সৰুটো গেছতে মানে চিকেনখিনি বনাব ভালকৈ। আৰু ইফালে হৃদয় আৰু চনাই খুৰাকৰ লগত যুঁজি চাহখিনি খাই আছে। আৰু সিফালে হাজবেণ্ডে অমিতা কাটি আছে দিয়াৰ কাৰণে। অমিতা দিলে বাৰু লোকেল চিকেন বেছি সোৱাদ লাগে। ময়ো বনাইছোঁ আগতে অমিতাৰে, এতিয়া আজি হাজবেণ্ডে অমিতাৰে বনাব। আৰু ইফালে মই লৈছোঁ এইখিনি কালিয়ে মানে আনি থোৱা অকণমান ঢিলা টাইপৰ ব্ৰইলাৰৰ মাংস, এইখিনি মই থৈ দিছিলোঁ হৃদয়ৰ কাৰণে। হৃদয় চিকেন পকৰা খাই কিবা কিবি মানে বনাই দিবই লাগে, চিকেন লাগেই আৰু সেইকাৰণে অকণমান হ'লেও মই থৈ দিওঁ। তাৰপিছত একদম কম হৈ গৈছে, এটা ভাজি লৈছোঁ ধুনীয়াকৈ। এতিয়া হৃদয়ক বনাই দিম। এইখিনি নিমখ, ৰং গুড়া আৰু অকণমান চিকেন মছলা দি দিছোঁ। এইখিনি এতিয়া বনাই দিওঁ। এতিয়া দুয়োকে দিলোঁ। হৃদয় কি কৰিছে, বায়েকে খাব বুলি গোটেইকেইটা মানে অলপ কামুৰি থৈ দিছে, তেতিয়াহে তাই নাখাব। দুয়ো খাই আছে আৰু ভাল পাইছে খাই, কিন্তু ইমান মানে ধুনীয়া নহ'ল আৰু। চিকেন কাৰী ৰেডি। মই বনাওঁ বুলি ভাবতে মানে দুয়ো লগ লাগিয়ে বনালোঁ, হাজবেণ্ড আৰু মই। হৈ গ'ল ৰেডি। অমিতা দিছে হাজবেণ্ডে। এয়া ৰেডি আমাৰ লোকেল চিকেন কাৰী। আৰু এয়া মাছৰ আঞ্জা বনাইছিলোঁ, আলু আৰু বেঙেনা ভাজিছোঁ। এয়া আমাৰ গায়িকা লাগি আছে ইয়াত আছে গায়ক ৰৈ বিনালে, ৰিয়া সকলোকে বাঢ়ি দিলোঁ, মাতিবহে আছে বাকী।